টিম ৰাফেলৰ উদ্যোগত আৰু বৃহত্তৰ দিৰৈ ৰাঙলীবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা দিবানৈশ প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতাৰ ইয়াত উপস্থিত থকা এই অঞ্চলৰ আমাৰ অতি শ্ৰদ্ধাৰ জ্যেষ্ঠ ব্যক্তিসকল, সমবেত হোৱা ক্ৰীড়াপ্ৰেমী ৰাইজ, সন্মানীয় শিক্ষাগুৰুসকল, সংবাদ মাধ্যমৰ লগত জড়িত হৈ থকা সন্মানীয় ব্যক্তিসকল, টিম ৰাফেলৰ সন্মানীয় সভাপতি সম্পাদকে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল, আমাৰ দলৰ যুটীয়া সম্পাদক মানিক গগৈ ডাঙৰীয়া, কাষ্টম বসুমতাৰী ডাঙৰীয়া, দলৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, ইয়াত সমবেত হোৱা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, জাতীয় দল সংগঠন, নামঘৰ মন্দিৰ সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, অতি শ্ৰদ্ধা ৰাইজ, মই আপোনালোক সকলোলৈকে আমাৰ দলৰ পবিত্ৰ মঞ্চৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইয়াত উপস্থিত থকা সকলোলৈকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। এই ক্ৰীড়া প্ৰতিযোগিতাখন ৰাইজে ইয়াত অতি সৰ্বাংগ সুন্দৰকৈ আয়োজন কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে। বিশেষকৈ টিম ৰাফেল আৰু দিৰৈ ৰাঙলীবাসী ৰাইজে এই খেল অনুষ্ঠিত কৰি বিশেষকৈ আমাৰ যুৱ প্ৰজন্মৰ যিসকল ক্ৰীড়াবিদ আছে, যিসকল ক্ৰিকেট খেলৰ অনুৰাগী আছে, তাত ক্ৰিকেট খেলক জনপ্ৰিয় কৰিবৰ কাৰণে বা নতুন প্ৰজন্মৰ যিসকল ক্ৰিকেটৰ প্ৰতি অনুৰাগ থকা যিসকল ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী আছে, তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে, তেওঁলোকক উদ্বুদ্ধ কৰিবৰ কাৰণে যিটো প্ৰয়াস কৰিছে, এইটো নিশ্চিতভাৱে প্ৰশংসনীয়। ভাৰতবৰ্ষৰ স্থান সমগ্ৰ পৃথিৱীত ক্ৰিকেটৰ মানচিত্ৰত কিমান এটা উচ্চ পৰ্যায়ৰ আছে সকলোৱে জানে। এনেই মানুহে ক্ৰীড়াৰ যোগেদি মানুহৰ মাজত সমন্বয় সৃষ্টি হয়, এই কথা আমি সকলোৱে জানো। মানুহৰ মাজত থকা ভেদাভেদ, মানুহৰ মাজত থকা বাধা বিঘিনি, মানুহৰ মাজত সংঘাতময় পৰিৱেশ সকলো ক্ৰীড়াৰ যোগেদি আমি নাইকিয়া কৰিব পাৰোঁ। আৰু সেইকাৰণে খেলে সমন্বয়ৰ বতৰা মানুহৰ মাজলৈ কঢ়িয়াই লৈ যায়। পৃথিৱীত হোৱা বিভিন্ন ধৰণৰ যুদ্ধ বিগ্ৰহ, মানুহৰ মাজত ভুল বুজাবুজি, মানুহৰ মাজত হোৱা সংঘাত দ্বন্দ্ব, এইবোৰ যেতিয়াই আহে মানুহৰ মাজলৈ সমন্বয়ৰ বতৰা, মানুহৰ মাজলৈ সম্প্ৰীতিৰ বতৰা ক্ৰীড়াৰ যোগেদি আগবঢ়াই লৈ যায়। আৰু আজি এই সময়ত খেল আমাৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ বিষয়। কাৰণ আমি সকলোৱে জানো যে আজি আনকি আমাৰ পাঠ্যসূচীটো, পাঠ্যক্ৰমতো শিক্ষাটো ক্ৰীড়া এটা অভিন্ন অংগ। স্পৰ্টছ ইজ এ ইণ্টিগ্ৰেল পাৰ্ট অফ এডুকেশ্যন। শিক্ষাৰ অভিন্ন অংগ হিচাপে আমি সকলোৱে ক্ৰীড়াক আমি গ্ৰহণ কৰি আহিছোঁ। কাৰণ আমি সকলোৱে জানো যে সুস্থ শৰীৰতহে সুস্থ মন থাকে, আৰু সুস্থ মনেহে এখন শক্তিশালী সমাজ গঢ়িব পাৰে, সৰ্বাংগ সুন্দৰ সমাজ গঢ়িব পাৰে। সেইকাৰণে এখন উন্নত সমাজ আৰু এটা উন্নত সভ্যতা গঢ়াত ক্ৰীড়াৰ এটা অতি শক্তিশালী ভূমিকা আছে। আৰু আমি সেইকাৰণে খেলক আমি আগবঢ়াই লৈ যাবৰ কাৰণে গাঁৱে ভূঞে সিঁচৰিত হৈ থকা আমাৰ যিসকল প্ৰতিভাধৰ ক্ৰীড়াবিদ আছে, তেওঁলোকক উলিয়াই আনিবৰ কাৰণে আমি সকলোৱে এটা পৰিৱেশ ৰচনা কৰাটো অত্যন্ত প্ৰয়োজন। সকলোৱে দায়িত্ব লোৱাটো আমি প্ৰয়োজন। আমাৰ অসমৰ বিভিন্ন বিষয়ত আমাৰ ভাল ভাল ক্ৰীড়াবিদ আছে, ফুটবলৰ ক্ষেত্ৰতে হওক, এথলেটিক্সত বা এতিয়া বক্সিঙত আমাৰ লাভলীনা বৰগোহাঁই অলিম্পিকত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে, বেডমিণ্টনত হওক, আৰু বিভিন্ন ধৰণৰ খেলত অসমৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ মাজত যে প্ৰতিভা আছে সেই কথা ইতিমধ্যে প্ৰমাণ দাঙি ধৰিছে। কেৱল মাত্ৰ পৰিকল্পনাৰ প্ৰয়োজন। আমি কোন কোন ক্ৰীড়াৰ শিতানত অসমৰ ক্ৰীড়াবিদসকলৰ প্ৰতিভা আছে তাৰ বিচাৰ বিশ্লেষণ কৰি বিচাৰি উলিয়াই সেইসমূহ খেলত আমি তেওঁলোকক প্ৰশিক্ষণ দিব লাগিব, একাডেমি গঢ়ি তুলিব লাগিব। তাৰ যোগেদি তেওঁলোকে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ প্ৰতিভাৰ যোগেদি অসম আৰু অসমৰ মানুহৰ, অসমীয়া মানুহৰ সুনাম আগবঢ়াই লৈ যাব পাৰিব বা কঢ়িয়াব পাৰিব। গতিকে আমি আগন্তুক দিনত আমি আশা ৰাখিম সমগ্ৰ অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজে, ক্ৰীড়া সংগঠকে, ৰজাঘৰে, চৰকাৰে, আমি সকলোৱে একেলগে সন্মিলিতভাৱে এটা অতি শক্তিশালী ক্ৰীড়া নীতি যাতে আমি গঢ়ি তুলিব পাৰোঁ, এটা কম্প্ৰিহেনচিভ স্পৰ্টছ পলিচি, য'ত আমি আমাৰ সম্ভাৱনা থকা, পটেঞ্চিয়েল থকা খেলসমূহ আমি আইডেণ্টিফাই কৰি বিচাৰি উলিয়াই তাত উন্নত প্ৰশিক্ষণ, তেওঁলোকৰ কাৰণে প্ৰয়োজনীয় এটা বিজ্ঞানসন্মতভাৱে তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা, তাৰ লগে লগে তেওঁলোকৰ সকলো ধৰণৰ সামূহিক এটা
বৃদ্ধিৰ কাৰণে শ্ৰীবৃদ্ধিৰ কাৰণে প্ৰয়োজনীয় তেওঁলোকৰ ডায়েট মেইনটেইন কৰা, তেওঁলোকৰ প্ৰশিক্ষণ, উন্নত মানৰ তেওঁলোকৰ বিভিন্ন ধৰণৰ সা সামগ্ৰী যোগান ধৰা, তাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেনেকুৱা ধৰণৰ মনোবৈজ্ঞানিক পৰিৱেশ এটাত তেওঁলোকে খেলিব লাগিব, সকলো ধৰণৰ প্ৰশিক্ষণ দিয়া, তেওঁলোকক ছাপৰ্ট দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিব লাগিব। আৰু সেইকাৰণে আমাৰ সকলোৰে দায়িত্ব আছে এটা অতি শক্তিশালী স্পৰ্টছ পলিচি, কম্প্ৰিহেনচিভ স্পৰ্টছ পলিচি, সুসংহত এটা ক্ৰীড়া নীতিৰ অত্যন্ত প্ৰয়োজন। এইটো আমি সকলোৱে সন্মিলিতভাৱে আমি কৰিব লাগিব। ইয়াৰ মূল ভূমিকা চৰকাৰে গ্ৰহণ কৰিব লাগিব। আমাৰ সকলোৰে দায়িত্ব আছে তেনেকুৱা এটা ক্ৰীড়া নীতিৰ যোগেদি 100% যাতে স্পৰ্টছ পলিচি যাতে ইমপ্লিমেণ্ট কৰিব পাৰোঁ, যাতে আমাৰ গাঁৱত থকা বিভিন্ন দুৰ্গম অঞ্চলত থকা আমাৰ ক্ৰীড়াবিদসকলক আমি উলিয়াই আনিব পাৰোঁ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকক শক্তিশালী ৰূপে যাতে আমি উপস্থাপন কৰিব পাৰোঁ। গতিকে মই এই অঞ্চলৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। টিম ৰাফেল